হেল্ল' জুৰান, আমি হোটেলৰ পৰা ওলাই আহিছোঁ বিয়া ঘৰলৈ বুলি। সেইখন বিয়া ঘৰ নহয় আকৌ দেই। বিয়া ঘৰত পাই গ'লোহি আমি আৰু ইয়াত ফটো তোলাত ব্যস্ত হৈ আছে। মই কিন্তু ফটো একপিও তোলা নাই, কিয়নো মোৰ বহুত ভাগৰ লাগিছিলে। যোৰহাটৰ পৰা লখিমপুৰত প্ৰথম দিনা গৈ পালোঁগৈ আমি হোটেলখনত পাই ৰাতিটো কটালোঁ। আচলতে বিচনাখন খেলি মেলি হ'লে অকণো টোপনি নাহে, মোৰ তেনেকুৱাই হ'ল। আৰু এয়া দেখিছেনে, পানী তুলিবৰ কাৰণে সকলোবোৰ গৈছে। মোক কিন্তু লগ ধৰিছিলে, যাব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে। আচলতে গাটো মোৰ বহুত বেয়া আছিলে প্ৰথম দিনাখন। ভাবিলোঁ আকৌ বিয়া দিনাখনলৈ কি হ'ব, সেইবাবে ক'তো নগ'লোঁ মই। এয়া দেখিছে নহয়, দৰাক গা ধুৱাবৰ কাৰণে নিছে আৰু দৰাক গা ধোৱা পৰ্ব চলি আছে এইফালে। আৰু লগতে সেইফালে সজোৱা সময়কণত আমাক খুজিছিলে মৰ্টন, কিন্তু দেখাবলৈ কোনেও নোৱাৰিলে, কিয়নো কেমেৰা ধৰা মানুহ নাই আৰু দেখাব ময়ো নোৱাৰিলোঁ। সেইবাবে কাকনো ক'ম, আৰু অচিনাকি জেগা যিহেতু। সেয়া পেণ্ডেলটো অকণমান দেখাই দিলোঁ। আকৌ নেক্সট ভিডিঅ'ত দেখা পাব বিয়া।